নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বিএনকে ষ্টাডিলৈ আজি আপোনালোকৰ মাজলৈ লৈ আহিছো সাধাৰণ জ্ঞানৰ কেইটামান প্ৰশ্ন আহকচোন প্ৰশ্নকেইটানো কি হয় আমি চাই লওঁ প্ৰথম প্ৰশ্নটো হ'ল প্ৰথম ভাৰতলৈ অহা ব্যক্তিজন কোন উত্তৰ টমাছ ষ্টিফেনছন দ্বিতীয় প্ৰশ্নটো হ'ল আগ্ৰাৰ তাজমহল কেতিয়া নিৰ্মাণ কৰা হৈছিল উত্তৰ 1700 শতিকাত তৃতীয় প্ৰশ্নটো হ'ল ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল উত্তৰ প্ৰতিভা দেৱী সিং পাটিল 4 নম্বৰ প্ৰশ্নটো হ'ল সানিয়া মিৰ্জা কোন ৰাজ্যৰ ব্ৰেণ্ড এম্বাছাডৰ উত্তৰ তেলেংগানা 5 নম্বৰ প্ৰশ্নটো হ'ল পৌৰসভাৰ সদস্যসকলক কি বুলি কোৱা হয় উত্তৰ কাউন্সিলৰ 6 নম্বৰ প্ৰশ্নটো হ'ল কলিকতা বিশ্ববিদ্যালয়ত কেতিয়া অসমীয়া বিভাগ স্থাপন কৰা হৈছিল উত্তৰ 1938 চনত 7 নম্বৰ প্ৰশ্নটো হ'ল 2014 চনত কোনে শংকৰদেৱ বঁটা লাভ কৰিছিল উত্তৰ কনকসেন ডেকা 8 নম্বৰ প্ৰশ্নটো হ'ল মামণি ৰয়ছম গোস্বামীয়ে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল উত্তৰ মামৰে ধৰা তৰোৱাল 9 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম চিকিৎসা বিদ্যালয় কোনখন উত্তৰ বেৰী হোৱাইট মেডিকেল স্কুল 10 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ প্ৰচলিত মুঠ ভাষা কেইটা উত্তৰ 1652টা যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ